नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ ইউটিউব চেনেল এনআৰকে সংস্কৃত আসামলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি সংস্কৃত পাঠ সংগ্ৰহৰ প্ৰথম পাঠহ শিষ্টাচাৰ স্তৱক নামৰ পাঠটিৰ আমি প্ৰশ্ন উত্তৰ আগবঢ়াবলৈ গৈ আছোঁ আৰু আশা কৰিছোঁ তোমালোকে এই প্ৰশ্ন উত্তৰখিনি সুন্দৰকৈ বহিত লিখি পেলাই পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ব বুলি মই ভাবিছোঁ আৰু পলম নকৰিম আজি এই প্ৰশ্ন উত্তৰৰ ভিডিওটা আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ লেটস ষ্টাৰ্ট শিষ্টাচাৰ স্তৱক অনুশীলনী ইয়াৰ আগৰ যেটো আমাৰ লেসনৰ যেটো বুজনি আছিলে বা অনুবাদ আছিলে হেতু মই অলৰেডি আগৰ ভিডিঅ'ত বনাইছো যদি তোমালোকে চোৱা নাই মই তলত লিংকটো দি দিম তোমালোকে তাৰ পৰা চাব পাৰিবা এতিয়া আমি এক নম্বৰ প্ৰশ্নটোলৈ যাওঁ এক নম্বৰ প্ৰশ্ন দিছে তলৰ প্ৰশ্নবোৰৰ সংস্কৃতত উত্তৰ দিয়া ইয়াত প্ৰশ্নবিলাকৰ আমি কিহত উত্তৰ দিব লাগিব সংস্কৃতত দিব লাগিব ক নম্বৰত আছে নিৰ্ণাম সম্ভৱে কৌ ক্লেশম সহিতে মানুহৰ জন্মৰ সময়ত কোন দুজনে কষ্ট সহে মানে প্ৰশ্নটো এই ধৰণে আছে গতিকে আমি জানো উত্তৰটো কি হ'ব নিৰ্ণাম সম্ভৱে মাতা পিতৰৌ ক্লেশম সহিতে ঠিক আছে খ নম্বৰত আছিলে কস্য নিষ্কৃতিহি কৰ্তুম ন শক্যা উত্তৰটো হ'ব মানে কাৰ নিষ্কৃতি আমি কৰিব নোৱাৰো এই ধৰণৰ প্ৰশ্নটো আছিলে উত্তৰটো হ'ব মাতা পিতৰৌ নিৰ্ণাম সম্ভৱে यम क्लेशम सहेते तस्य निष्कृतिहि कर्तुम न शक्या মানে মাতৃ পিতৃয়ে জন্মৰ সময়ত যি কষ্ট হয় তাৰ ঋণ আমি পৰিশোধ কৰিব নোৱাৰো গত আছিলে কেশু তুষ্টেষু তপঃ সমাপ্যতে মানে কোনসকল সন্তুষ্ট হলে আমাৰ সকলো তপস্যা সমাপ্ত হয় উত্তৰটো হ'ব মাতা চ পিতা চ আচাৰ্যঃ চ এতেষু ত্ৰিষু তুষ্টেষু তপঃ সৰ্বম সমাপ্যতে মা দেউতা আৰু আচাৰ্য এই তিনিওজন যদি সন্তুষ্ট হয় তেতিয়া আমাৰ সকলো তপস্যা সম্পূৰ্ণ হয় ঘত আছে এটা শ্লোকৰ এটি টুকুৰা দিছে চত্বাৰি তস্য বৰ্ধন্তে ইয়াত প্ৰশ্ন হৈছে ইত্যত্ৰ কস্য চত্বাৰি বৰ্ধন্তে আৰু এটা আছে তানি চত্বাৰি কানি ইয়াত কাৰ চাৰিটা বৃদ্ধি হয় আৰু সেই চাৰিটা কি কি বুলি কৈছে গতিকে ইত্যত্ৰ উত্তৰটো হ'ব এক নম্বৰটো ইত্যত্ৰ অভিবাদনশীলস্য চত্বাৰি বৰ্ধন্তে মানে অভিবাদনশীলসকলৰ চাৰিটা বৃদ্ধি পায় তানি চত্বাৰি যথা মানে সেই চাৰিটা কি কি আয়ুঃ বিদ্যা যশঃ বলম চ এই ধৰণে আমি লিখিব লাগিব তাৰপিছত আছে মেধাৱী কথম আচৰেত মেধাৱীসকলে কেনেধৰণে আচৰণ কৰে মেধাৱী জড়ৱৎ আচৰেত চত আছে अस्माभिः कीदृशं कर्मं करणीयम् আমি কি ধৰণৰ কৰ্ম কৰিব লাগিব বা কেনেকুৱা কৰ্ম কৰিব লাগিব यत् कर्म कुर्वताम् अस्माकं अन्तरात्मनः परितोषः भवति तादृश कर्मं करणीयम् আমাৰ অন্তৰাত্মা পৰিতোষ হোৱা কামবিলাকে আমি কৰিব লাগিব তাৰপিছত আছে कीदृशं जलं पेयं वस्त्रपूतं जलं पेयं केन किं शुध्यति उत्तरটো হ'ব अद्भिः गात्राणि शुध्यति मनः सत्येन शुध्यति विद्या तपोभ्यां भूतात्मा तथा बुद्धिः ज्ञानेन शुध्यति যিধৰণে শ্লোকত দিছে সেই ধৰণে লিখি দিলেও হৈ যাব সনাতন ধৰ্ম কহ সনাতন ধৰ্ম কি সত্যম ব্রিয়াত প্রিয়ম ব্রিয়াত अप्रियम सत्यम न ब्रूयात प्रियम च अनृतम न ब्रूयात एषः धर्म सनातनः মানে সত্য কথা ক'ব লাগিব প্ৰিয় কথাও ক'ব লাগিব অপ্ৰিয় সত্য ক'ব নালাগে আৰু প্ৰিয় হ'লেও অসত্যও ক'ব নালাগে এইটো হৈছে সনাতন ধৰ্ম কস্য কিম আচৰণ বিচৰেত वयसः कर्मणः अर्थस्य श्रुतस्य अभिजनस्य च वेशवाक् बुद्धिसारूप्यम आचरण विचरेत सर्वस्य गुरु कः সকলৰ গুৰু কোন सर्वस्य गुरुः अभ्यागतः कस्य पूजा विधातव्या
बालः बा यदि वा वृद्धो युवा बा गृहमागतः तस्य पूजा विधातव्या। তাৰপিছত আছে 2 নম্বৰ প্ৰশ্নলৈ আমি যাওঁ। তলত দিয়াবোৰৰ সন্ধি বিসন্ধি আৰু বিসন্ধিক সন্ধি কৰা। वर्षा सतैरपि समान কি হ'ব? वर्षा सतैहि विसर्ग जुग अपि। तयोर नित्यम तयोः जुग नित्यम। तेष्वेव तेषु जुग एव। आयुर्विद्या आयुः जुग विद्या মানে এই বিসৰ্গটো ইয়াত ৰকাৰ হৈ ওপৰত উঠি যায় বা ৰকাৰৰ ঠাইত আমি বিচ্ছেদ কৰোঁতে বিসৰ্গ দিব লাগিব। स्यात् परितोषोरन्तरात्मनः स्यात् जुग परितोषः जुग अन्तः जुग आत्मनः। विचरेदिह विचरेत् जुग इह। च अन्यायेन चान्यायेन च आरु अ मिली चा हल। वदेत वाचम माने এই তটো দ হৈ গ'ল। बुद्धि ज्ञानेन बुद्धि जुग ज्ञानेन बुद्धिर ज्ञानेन। कर्मणः अर्थस्य कर्मणोर्थस्य এটা হৈ গ'ল। তাৰপিছত আমি 3 লৈ যাওঁ। এই পাঠটিত ব্যৱহাৰ হোৱা অব্যয়বোৰ বাছি উলিয়াই প্ৰত্যেকৰে ব্যৱহাৰ দেখুৱাই একোটা বাক্য ৰচনা কৰা। এই পাঠত কি কি অব্যয় আছিলে? এই পাঠটিত ব্যৱহাৰ হোৱা অব্যয় পদ তলত দিয়া হ'ল, লগতে বাক্য ৰচনাও তলত দিয়া হ'ল। আমি পাইছিলোঁ এবৰ পৰা আমি এটা বাক্য বনাব লাগিব। সংস্কৃতম এव मम भाषा नास्ति মানে সংস্কৃতেই মোৰ ভাষা নহয়, বেলেগো আছে। ন সত্যম অপ্ৰিয়ম ন ব্রূয়াৎ নটো আমি এই ধৰণে লগাব পাৰিম। চ মানে আৰু ৰামः চ লক্ষ্মণশ্চ বনম আগচ্ছতাম। সৰ্বদা মানে সদায় মহাপুৰুষে সৰ্বদা ন্যায়ম কৰোতি মহাপুৰুষসকলে কি কৰে? সদায় ন্যায় কৰে। হি আলস্যাঙি মনুষ্যাণম ৰিপু আলস্য হৈছে মানুহসকলৰ শত্ৰু। তু ভৰতম তু বনম ন গতৱান ভৰতটো বনলৈ যোৱা নাছিল। বা ৰামः বা শ্যামः वा গচ্ছেত মানে ৰাম বা শ্যাম যোৱা হওক, কোনোবা এজন যোৱা হওক এই ধৰণৰ অৰ্থত বা প্ৰয়োগ কৰা হয়। यदि विद्यालय अवकाश भविष्यति तर्हि अहम मंदिरम गमिष्यामि। यदि विद्यालय अवकाश है बा छुट्टी है তেতিয়া মই মন্দিৰলৈ যাওঁ। ঠিক আছে, এইটো হৈ গ'ল। 4 নম্বৰ আছে ব্যাস বাক্য সহ সমাসৰ নাম লিখা। ব্যাস বাক্য লিখিব লাগিব আৰু সমাসৰ নামো লিখিব লাগিব। মাতা পিতৰৌ মাতা চ পিতা চ দ্বন্দ্ব সমাসः। अन्यायेन न न्यायेन नय तत्पुरुषः समासः হ'ব এইটো। वस्त्रपूतम वस्त्र पूतरूपम वस्त्रम कर्मधारय समासः। पूर्वजः पूर्वे जायते यः सः মানে আগতেই জন্ম লোৱা যিজন এইটো কি হ'ব? পূৰ্বজ হ'ব। মানে এইটো সমাসটো হ'ব বহুব্ৰীহি সমাসः। ভূতাত্মা ভূত আত্মা यस्य सः যাৰ আত্মা যাৰ লগত ভূতৰ আত্মা আছে বহুব্ৰীহি সমাসः। সনাতনः সদা তনোতি यः सः बहुव्रीहि समासः। अप्रियम न प्रियम नय तत्पुरुषः समासः হৈ গ'ল। তাৰপিছত আহি গ'লো আমি 5 নম্বৰলৈ। তলত পদবোৰৰ ব্যুৎপত্তি লিখা। সহেতে সহ ধাতু হ'ব, এইটো ৰুট চিন দিয়া মানে ধাতু হয় বুজাব দেই। সহ ধাতু লট আতে। নিৰ্ণাম এইটো নিটো কি কয় এটা শব্দ হয়, পদ হয়, সেইকাৰণে আমি ৰুট চিন দিয়া নাই। এইটো আম প্ৰত্যয় লাগিছে, আম বিভক্তি লাগিছে, গতিকে এইটো ষষ্ঠী বহুবচনৰ হ'ব। নিষ্কৃতি নি উপসৰ্গ হ'ল আৰু ক্ৰী ধাতু হ'ল 3 প্ৰত্যয় সু মানে একবচন। কুৰিয়াত ক্ৰী ধাতু বিধিলিং ইয়াত। সমাপ্যতে সম উপসৰ্গ আপ ধাতু লটতে কৰ্মণি হ'ব এইটো। वर्धन्ते वृद्ध धातु लट अन्ते। पृच्छतः प्रच्छ धातु षष्ठी पुलिंगर হ'ব এইটো। তাৰপিছত আহি গ'ল আচৰিত আ উপসৰ্গ চৰ ধাতু বিধিলিং ইয়াত। অদ্ভিহি আব ধাতু ভিস এইটো ধাতু নহয়, এইটো হ'ব এটা পদ আৰু ভিস প্ৰত্যয় ইয়াত যোগ হৈছে। শুদ্ধন্তি
শুদ্ধ ধাতু লট অন্তি এষः এতৎ পদ এটা হৈছে আৰু প্ৰথম পৌৰুষৰ একবচন হ'ব আৰু এইটো পুলিংগৰ হয় কৰ্মণঃ কৰ্মণ শব্দ ngছ প্ৰত্যয় লাগিছে ঠিক আছে 6 নম্বৰলৈ যদি আমি যাওঁ কি হ'ব তাৰপিছত আছে তলত দিয়া পদবিলাকৰ পদবোৰ লট লকাৰলৈ নিয়া এইটো বিভিন্ন লকাৰত দিয়া আছে আমি লট লকাৰলৈ নিব লাগিব যেটো বচনত আছে সেইটো বচনতে যেনে কুৰিয়াত কৰোতি ব্ৰিয়াত ব্ৰবীতি আচৰিত আচৰতি ন্যসিত ন্যসতি পিবেত পিবতি বদেত বদতি সমাচরিত সমাচরতি স্যাৎ अस्ति वर्जयित वर्जयति विचरित विचरति কুৰ্বিত কৰোতি এইটো হৈ গ'ল 7 নম্বৰত আছে তলত দিয়া পদবোৰৰ বিভক্তি নিৰ্ণয় কৰা কোনটো বিভক্তি হৈ আছে আৰু কাৰক বিভক্তি আচলতে হ'ব লাগিছিল এইটো কোনটো কাৰক বিভক্তি হৈছে যেনে এটা উদাহৰণ দিছে সম্ভাৱে এইটো হ'ব অধিকৰণে সপ্তমী वर्ष सतैहि अपवर्गे तृतीया तेषु भावे सप्तमी अन्यायेन करणे तृतीया वाचं कर्मणि द्वितीया ज्ञानेन करणे तृतीया वयसः सम्बन्धे षष्ठी वयसः पदটো এইটো ষষ্ঠী বিভক্তি হৈ আছে এখানে এটা সম্বন্ধ বুজাইছে সম্বন্ধে ষষ্ঠী 8 নম্বৰত আছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা বিপৰীত অৰ্থ পূৰ্বজः অনুজः ক্লেশম हर्षम प्रियम अप्रियम मेधावी मूढ़ अथवा मूर्ख सत्यम असत्यम बा मिथ्या लिखिब पारि धर्म अधर्म विपरीतम सादृश्यम वृद्ध युवक गुरु शिष्य তাৰপিছত আহি গ'ল তলত বাক্যবোৰ সংস্কৃতলৈ অনুবাদ কৰা ক নম্বৰত আছে ধনজন আৰু যৌৱনক লৈ গৰ্ব নকৰিবা ধনজন যৌৱনম গৰ্বম মা কুৰু এই ধৰণে লিখি দিব লাগিব নম্ৰতা বিহীন জ্ঞান অসাৰ্থক মানে নম্ৰতা বিহীনম জ্ঞানম অসাৰ্থকম মানে সাৰ্থক নহয় পৰিশ্ৰম অবিহনে কোনো কাৰ্য সাধন কৰিব নোৱাৰি পৰিশ্ৰমম বিনা বা পৰিশ্ৰমেণ বিনাও লিখিব পাৰি পৰিশ্ৰমম বিনা কিমপি কাৰ্যম ন সিদ্ধ্যতি ভগৱানক পবিত্ৰ অন্তৰেৰে উপাসনা কৰা উচিত ঈশ্বৰম পবিত্ৰেণ অন্তৰেণ উপাসয়েত 9 নম্বৰত আছে প্ৰকৃতিৰ শক্তি নিৰ্ধাৰণ কৰিব নোৱাৰি প্ৰকৃতিয়াহ শক্তি নিৰ্ধাৰয়িতুম ন শক্যতে ঠিক আছে গতিকে প্ৰশ্ন উত্তৰটো ইমানতে শেষ হ'ব যদি কিবা জানিবলৈ বুজিবলৈ থাকিলে মোক কমেণ্ট কৰিবা মই তোমালোকক অৱশ্যে সহায় সহযোগ কৰিম ঠিক আছে ধন্যবাদ।